এয়া আমি এতিয়া পথাৰলৈ যাবলৈ ওলাইছোঁ। পোনপ্ৰথমে মই আপোনালোকক সকলোকে কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু বলক এতিয়া আমাৰ পথাৰলৈ যাওঁ। আমি এগছ বন্তি জ্বলাবৰ কাৰণে পথাৰলৈ আহিছোঁ, দেউতা, মই আৰু ভণ্টি। আহক তেনেহ'লে আমাৰ লগতে। কি হ'ল? আৰু এয়া যে দেখিছে, এয়া আমাৰ গাঁৱৰ নামঘৰ, গাঁৱৰ বৰ নামঘৰ। বলক এতিয়া। এয়া আমি এতিয়া পথাৰ পাইছোঁহি আৰু। পথাৰ পাইছোঁহিয়ে। এয়া যে ৰাস্তাত দেখিছে, এয়া মাছ মাৰি আছিলে। মানুহ জুম খাই আছিলে। আৰু যি কি নহওক, আমি এতিয়া ৰাস্তা দি গৈ আছোঁ, পথাৰ পাইছোঁহি আৰু। কিন্তু ৰাস্তা বহুত বেয়া, পথাৰৰ ৰাস্তাটো আৰু জানেই সকলোৱে কিমান বেয়া পথাৰৰ ৰাস্তা। বলক। পথাৰৰ পৰা আহি এতিয়া আকৌ ঘৰত এয়া চাকি বন্তি জ্বলাইছোঁ। আৰু এতিয়া এয়া মায়ে তুলসী চৰিত্ৰ পঢ়িছে, আহকচোন শুনো। ব্ৰহ্মাৰ আগত গয়া কবে জান দিলা, বিষ্ণুক কৰিলা স্তুতি ব্ৰহ্মাৰ বচনে, সৃষ্টি নষ্ট কৰে দৈত্য নাৰাখা কেনে, অসুৰৰে পৰয়তো নষ্ট কৰিলো সংসাৰ, চিত দিয়া কেনে তুমি নকৰা বিচাৰ, কুম্ভ নিকুম্ভ আদি যতে অসুৰ, পূৰ্বত যেন নাৰায়ণে দৰ্প কৈলাসুৰ, আৰু এতিয়া আমি ইয়াত চাকি বন্তি জ্বলাই এতিয়া আমি আকৌ ঘৰৰ অভিমুখে আকৌ আহিছোঁ। এয়া এতিয়া ঘৰত আহি আমি চাকি জ্বলাইছোঁ আগফালে দিবলৈ, ঘৰৰ আগফালে, দোকানত, পদূলিত, তুলসী পুলিত। এয়া মায়ে পুথি পঢ়ি আছে। এহি বোলে ইন্দ্ৰ সমে কৰি আজুগুত, সবে দেৱ সবে ব্ৰহ্মা চলিলাত তহিত, অনন্ত সজ্জাত বিষ্ণু আসন্ত শয়নে, ব্ৰহ্মা আদি দেৱ সমে নমিলা চৰণে, বিষ্ণুক দেখিয়া সবে আনন্দিত হৈলা, স্থানে স্থানে দেৱগণ স্তুতি আৰম্ভিলা, জানো পাৰি শয়নতে দেৱে স্তুতি কৰে, ভক্তি সম্ভাৱে স্তুতি কৰে যমৰ কুমাৰে, ত্ৰিদশ দেৱতা পৰি স্তুতি কৰে সুখে, উচ্চ ঈশ্বৰে স্তুতি কৰে ব্ৰহ্মচাৰী মুখে, দ্বিজ ভগীৰথ পদভনে অনুসৰি, নিৰন্তৰে নৰে ডাকে বোলা হৰি হৰি। তুমি ব্ৰহ্মা হৰি হৰ, ইন্দ্ৰ দেৱ জলকৰ, ত্ৰিদশ দেৱতা। আৰু আহকচোন এতিয়া আমি কেইখনমান ফটো চাওঁ। পথাৰত উঠা, ঘৰত উঠা কেইখনমান ফটো দেখুৱাব বিচাৰিছোঁ। আৰু ভিডিঅ'টো শেষৰ ফাললৈ চোৱাৰ কাৰণে অশেষ ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিল চাই তেন্তে প্লিজ লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।